वेलकम टू माई फार्स्ट ब्लग এই ব্লগটো কৰাৰ কাৰণ হৈছে মই আপোনালোকক লগত পৰিচয় হ'ব কাৰণে ক্লোজ হ'ব পাৰোঁ সেইকাৰণে মই এই ব্লগটো কৰা হৈছে আৰু এই ব্লগটোত আপোনালোকক মই নিজৰ পৰিচয় আৰু মই কি কৰোঁ মই ক'ৰ হয় এইখিনি কথা ক'ম আৰু আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ 6টা ব্লগ অলৰেডি আপলোড কৰিছোঁৱে আৰু আপোনালোকে বহুতে মৰম দিছে বহুত মৰম দিছে ভাল লাগিছে আৰু আগন্তুকতো মৰম দি থাকিব মই 6টা ব্লগ আপলোড কৰিলোঁ কিন্তু মই তাতে কোনো পৰিচয় মোৰ নিজৰ পৰিচয় দিয়া নাই বা আপোনালোকৰ লগত ক্লোজ ফিল হ'ব বা আপোনালোকৰ ফ্ৰেণ্ড হ'ব লাগিলে মই আপোনালোকক মোৰ নামটো ক'ব লাগিবই সেইকাৰণে মই ভাবিছোঁ যে মোৰ পৰিচয়টো আপোনালোকক দিওঁ যে মোৰ নাম হৈছে মহম্মদ জয়নাল আলী আৰু মোৰ ঘৰ হৈছে কামৰূপ জিলাৰ হাজোত আৰু মই বৰ্তমান এটা ষ্টুডেণ্ট হয় আৰু মই ব্লগ কৰাৰ কাৰণ হৈছে এইটো যে ব্লগিং চেনেলটো এইটোৰ কাৰণে বনালোঁ ভিডিঅ' কৰি ভাল পাওঁ সেইকাৰণে মই ভাবিলোঁ যে মই এটা ব্লগিং চেনেল খুলিম আৰু মই ব্লগ কৰিম আৰু নতুনকৈ আহিছোঁ মুঠে ব্লগ কৰিছোঁ মুঠে আপোনালোকৰ পৰাই যিখিনি মৰম পাইছোঁ সেইখিনিতো বহুত বুলি ক'ব লাগিব আৰু আগন্তুকতো আপোনালোকে মোক মৰম দি থাকিব বুলি আশা কৰিলোঁ ইমান আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম